going to start my video. Today is my first vlog, so let's go. So আজি মই এইটো ফাৰ্ষ্ট টাইম ব্লগ বনাইছো. Today is my first day of my moto vlogging, so I don't know video কেনেকুৱা বনিছে, so আপোনালোকে ভাল পাইছে না পাই I don't know. So বলক আপোনালোকৰ ৰাস্তাৰ ভিউটো দেখাও আজি. আজি পা বহনি কৰিছো, অন আছে পুৰা, গৈ আহো. কালি ৰাতি ভিউটো ইমানটা ভাল অহা নাছিলে হা. এইটো ভিডিঅ' ৰেকৰ্ড হৈ আছে, কিন্তু আপলোড কৰিম এইটো, হ'ব? আপোনাৰ আজি চেনেলৰ লিংক দিম, হ'ব? আহি কেনে দিয়ক দিয়ক. চ' এই দাদাসকল আমাৰ ঘৰৰ ওচৰতে থাকে, ওচৰতে. চ' চবকে জনাইছোঁ যে মই নিউজ চেনেল খুলিছোঁ বুলি. চ' বলক আমি যাওঁ ৰাস্তাত এতিয়া এফালে. এই স্পীড ব্ৰেকাৰকেইটা বহুত প্ৰব্লেম দিয়ে দেই মাজে মাজে. So finally I am in the main road from my house. So আমি এটা মেইন ৰাস্তাত আহিলোঁ বৰ্তমান. চ' চাওঁ বলক ভিউটো কেনেকুৱা আহিছে, মইতো গমেই নাপাওঁ বিকজ চাব নোৱাৰোঁ মই. চ' মই এতিয়া জু ৰোডৰ ফালে একপাক ঘূৰি আহোঁ, জু ৰোডৰ ফালে যাওঁ. চ' ভিউটো কেনেকুৱা আহে ভালকৈ সেইটো নাজানো গম পাম বৰ্তমান. মেবি চব ঠিকে আছে, ৰেকৰ্ডিঙো ঠিকে আছে চাগে, এণ্ড ভইচ অভাৰটো আহিছে নাই ইমান এটা গম নাপাওঁ মই বৰ্তমান. ত' বাইকখনো বহুত লেতেৰা হৈ আছে বৰ্তমান, ধুব লাগিব. ত' বহুত দিন হোৱা আলচি লাগি আছিলে, বৰ্তমান ধুব পৰা নাছিলোঁ. ত' আজিয়ে ধুব লাগিব বৰ্তমান. ত' বৰ্তমান নহয়, ধুবই লাগিব একদম চিয়'ৰ, নহ'লে ব্লগিঙত আৰু ভাল নালাগিব এনেকৈ ব্লগিং কৰি কেনে. ৰিয়েলি ইট উইল বি ভেৰি বেড ফৰ মি. চ' এতিয়া গেট হস্পিটেল পাম আৰু বৰ্তমান. চ' অলপ স্পীডত যাম, চাম যে ভিডিঅ'টো স্পীডত কেনেকুৱা ৰেকৰ্ডিং হয়. নাই ভালকে, লাহে 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 ভাই. Oh my god, yo birthday. অলমষ্ট গীতানগৰ আপ টু বৰ্তমান 92+ হৈ গৈছিলে. চ' বৰ্তমান যদি খালী ৰাস্তা হ'লে হয়, এইখিনি 100 পাৰ হ'লে হয়. চ' দিনত ট্ৰেফিকৰ কাৰণে ইমান এটা হাই স্পীড চলাব নোৱাৰি বাৰু. চ' এইখিনি সময়ত যদি ৰাতি হ'লে হয় তেতিয়া 100 অবভিয়াছলি 100 পাৰ হ'লে হয়. চ' একো নাই দিয়ক, দিনত অলপ অলপ ট্ৰেফিক থাকে, মানুহবিলাকে চব কামত যায়. আৰু স্পেচিয়েলি এইটো সময়ততো ট্ৰেফিক হ'বই, একদম 100% চিয়'ৰ, বিকজ এনেকুৱা সময়ত ৰাতিপুৱা মানুহবিলাকে ট্ৰেফিকত যায়, বৰ্তমান অফিচত যায়. ত' অফিচৰ কাৰণে বৰ্তমান বহুত ট্ৰেফিক হয়, আৰু স্পেচিয়েলি দুপৰীয়া সময়ত বহুত ট্ৰেফিক হয়. বিকজ দুপৰীয়া সময়ত মানুহবিলাকে কিছুমানে লাঞ্চ কৰিবৰ কাৰণে আহে, আৰু কিছুমান বাৰু যোনবিলাক ষ্টুডেণ্ট আছে স্কুল বা কলেজৰ পৰা আহোঁতে অলপ মানে ট্ৰেফিক হয় সেইটো টাইমত. বাকী আপোনাৰ গধূলি সময়ত অলপ চলপ ট্ৰেফিকটো কমে বাৰু, বাট ইমানো নকমে. বৰ্তমান মিডিয়াম চাইজ থাকে আৰু, বিকজ মানে অফিচ ছুটি হয় লাইক. কিন্তু গধূলি 5টা বজাৰ পিছত অলপ চলপ কমে বাৰু. কিন্তু বৰ্তমান আমাৰ এই গীতানগৰৰ ৰাস্তাটো চবতকৈ মজা ৰাস্তা ক'ব গ'লে. আৰু ৰাস্তা হয়তো বেয়া হ'ব পাৰে অলপ চলপ, কিন্তু ইয়াতে ইমান এটা ট্ৰেফিক নহয় বাৰু. সেইটো কাৰণে ৰিয়েলি আই লাইক. চ' এতিয়া মই জাষ্ট
এজ এন এক্সাম্পল চাব আহিছোঁ যে মোৰ মটৰ ব্লগিংটো কেনেকুৱা ভিউ দি আছে বা মই ব্লগিং কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ, কেমেৰা কোনটো পজিশ্যনত আছে। চ' জাষ্ট এজ এ প্ৰেক্টিচ আই এম কামিং হিয়াৰ টু মেক দিছ ব্লগ। চ' যদি ভাল হৈছে মই আই উইল ৰিয়েলি আপলোড দিছ ভিডিঅ' টু মাই ইউটিউব চেনেল এজ এ ফাৰ্ষ্ট মটৰ ব্লগিং। যদি বেয়া হয় তেনেতে মই আকৌ এবাৰ আপলোড কৰিব লাগিব, আকৌ এবাৰ মই ব্লগ বনাব আহিব লাগিব। চ' আই কেনট এপ্ৰিচিয়েট ইট ইয়াৰ। অলপমান হেলমেটটো হেভি টাইপ লাগিছে বাৰু, বিকজ হেলমেটৰ আগত কেমেৰাটো এনেকৈ ডাউন চাইড আছে। ত' অলপ অসুবিধা হৈছে বাৰু চলাওঁতে বাৰু হেলমেটত, আৰু স্পেচিয়েলি স্পীডত গ'লেতো বতাহ সোমাই কিনে এনেকৈ হেলমেটটো অলপ বেছি প্ৰব্লেম পাই আছোঁ মই। ত' লাহে লাহে এডজাষ্ট হৈ যাব বাৰু। এতিয়া বৰ্তমান চলিবৰ কাৰণে ভালকৈ বাছ ষ্টাৰ্টিং এটা দিছোঁহে। ত' লাহে লাহে চব শিকি যাব বাৰু। ভয়ে লাগে ইয়াৰ, মানুহবিলাকে ৰাস্তাত যেনেকৈ মানে ঘপকৈ গুচি যায়। ত' মোৰ নিজৰে ভয় লাগে কেতিয়াবা চলাবৰ কাৰণে, লাগিয়ে গ'ল নেকি বা এনেকুৱা টাইপ আৰু। চ' যিমানো মই এনেকৈ চলাই আছোঁ এজ এ ছেফটি চলাই আছোঁ, আপোনালোকে এইটো নাভাবিব যে মই ৰেঞ্জ ড্ৰাইভিং কৰি আছোঁ। বাট এজ এ প্ৰেক্টিচ মোৰ আপোনাৰ 4-5 বছৰ হ'ল মোৰ এজ এ এক্সপিৰিয়েঞ্চ, ৰাইড কৰা এক্সপিৰিয়েঞ্চ 4-5 বছৰ হৈছে। চ' মই সেইকাৰণে এনেকৈ চলাব পাৰিছোঁ বাৰু। বাট ষ্টিল এজ এ ছেফটি মই চলাই আছোঁ, নট লাইক ৰেঞ্জ ড্ৰাইভিং। ছেফটিটো ফাৰ্ষ্টত চাই লৈছোঁ, তাৰপিছতে মই চলাইছোঁ। ডেট মিনছ মই ইমানো ৰেঞ্জ ড্ৰাইভ নকৰোঁ বৰ্তমান, যিখিনি কৰোঁ সেইখিনি এজ এ ছেফটি মেজাৰ লৈ কিনেহে মই ৰাইড কৰোঁ। ত' কেতিয়াবা ছাপ'জ কিবা কামত বহুত ইম্পৰ্টেণ্ট ক'ৰবাত যাব লগা হ'ল বা ভেৰি লেট হৈ গ'ল, বহুত দেৰি হৈ গ'ল। চ' সেনেকুৱা টাইমত বাৰু আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ থাকে যেন ইউ মে ড্ৰাইভ ভেৰি ফাষ্ট, বাট নট চ' ৰেছ ড্ৰাইভিং। যিখিনি আপোনালোকৰ প্ৰেক্টিচ আছে সেইখিনি মানলৈকে আপোনালোকে চলাব পাৰে। বাট নট লাইক যে মোৰ ইমানখিনি মোৰ কনফিডেঞ্চ নাই যে মই চলাব পাৰিম নে নোৱাৰিম, যে পৰিয়ে যাম নে, এনেকুৱা টাইপত মই আপোনালোকক ক'ব নোৱাৰোঁ বাৰু। চ' ফাইনেলি পাইছোঁ মই এতিয়া জু ৰোডত। ত' জু ৰোডত ট্ৰেফিক হৈ গৈছে। চ' মই অহা লগালগ ট্ৰেফিকটো খুলি দিছে। চ' মানে ট্ৰেফিকো গম পাইছে যে মই আহিছোঁ আজি, মই আহিছোঁ ট্ৰেফিকটো খুলি দিয়া। একদম কাৰেক্ট টাইমত মোৰ ট্ৰেফিকটো খুলি দিছে। ত' একবাৰ বলক চানমাৰীৰ পৰা আহোঁ। বাছৰ আগততো বহুত ভয় লাগে দেই। বাছে যেতিয়া টাৰ্ণিং এটা লয় মোৰ এনেকুৱা লাগে অ' মাই গড ইয়াকে আগত যাব দিওঁ, মইতোতো একদম লাহে লাহে যাম, যোৱা আগত যোৱা। যেতিয়া চান্স পাম তেতিয়া দবাম, অ' মাই গড পিছফালে গাড়ীখন আহিছে। ত' এইখিনি জেগাতো অলপ ট্ৰেফিক হৈ গ'ল বৰ্তমান। ত' প্ৰায়ভাগ থাকেই ইয়াতে বৰ্তমান। চাওঁ ইয়াতে কিমান দেৰি মূৰত মোক যাব দিয়ে। মেবি সিহঁতি গম নাপায় মই আহিছোঁ বুলি। জাষ্ট জকিং ইয়াৰ। এতিয়ালৈকে যাব দিয়া নাই বৰ্তমান, ৰখিব কৰিছে বিকজ গাড়ীবিলাক আহি আছে। ত' মেবি এই গাড়ীবিলাক যোৱাৰ পিছত আমাক যাব দিব চাগে।
দৰা গাড়ী এখন গৈ আছে। যাব দিছে বৰ্তমান ইয়াৰ পৰা। ইয়াৰ পৰা পুৰা বলক চানমাৰী ব্ৰিজৰ ওপৰেদি পুৰা ধামাকা হৈ উৰি যাওঁ। Wow, 94 পাইছিলে। Oh my god, yeah, 94ত। So maybe বেলেগ বেছি চিচি বাইক থাকিলে চাগে বৰ্তমান 100 পাৰ হৈ গ'লে হয়, বিকজ মোৰ 160 চিচি বাইক হয়। চ' এইটো চিয়'ৰ ক'ব নোৱাৰোঁ যে মানে কেনেকুৱা টাইপ হ'ব পাৰে, মানে কিমানলৈকে উঠিব পাৰে। চ' একো নাই দিয়ক। চ' মই এফালেদি এতিয়া জাষ্ট এজ এ প্ৰেক্টিচ বা ভিউটো চাবৰ কাৰণেহে মই এইটো ব্লগিং বনাইছোঁ। চ' এতিয়া মই আকৌ মোৰ ঘৰৰ ফালে যাম আৰু বৰ্তমান এনেকৈ বামুণী মৈদাম হৈ নুনমাটি হৈ কেনে চেক্টৰটি হৈ কেনে মোৰ ঘৰত যাম। চ' জাষ্ট এইটো মই এটা ভিউ চাবৰ কাৰণে ব্লগ বনাইছোঁ, বিকজ দিছ ইজ মাই ফাৰ্ষ্ট ব্লগ এজ আই অলৰেডি ছেড ইন দ্য ফাৰ্ষ্ট টাইম। চ' বামুণী মৈদাম পালোঁ এতিয়া মই বৰ্তমান। চ' এইখিনিৰ পৰা আমাৰ এফালেদিও ঘৰ যাব পাৰে বাৰু, হাতীগছ চাৰিআলি হৈ। চ' মই যাব বিচাৰিছোঁ নুনমাটি হৈ কেনে, চ' যাতে ভিউটো ভালকৈ চাব পাৰোঁ। এফালেদিও চাব পাৰিলোঁ হয় বৰ্তমান, বিকজ মই ৰাস্তা চেঞ্জ কৰি যাব বিচাৰিছিলোঁ, বিকজ মই আহোঁতেও মই গীতানগৰ হৈ আহিছোঁ, এতিয়া যাওঁতেও যদি গীতানগৰ হৈ যাওঁ চ' মোৰ ভাল নালাগিব কিবা এটা। চ' মই এফালেদি প্ৰিফাৰ কৰিছোঁ এতিয়া যাবৰ কাৰণে। চ' হাতী দেখিছোঁ। ৱাও, কৃষ্ণ কৃষ্ণ। চ' হাতী হ'ল আমাৰ গণেশ বাবাৰ এটা নিজৰ গড বুলি ধৰি লওক, আৰু ধৰি লওক মানে কি হয়ে। চ' যেতিয়াও মই ক'ৰবাত হাতী দেখা পাওঁ, চ' ৰিয়েলি আই উইচ টু বি প্ৰে টু ডেট এলিফেণ্ট। এতিয়া বৰ্তমান কোনখিনি পাইছোঁ আমি, গণেশ নগৰ পাইছোঁ চাগে এতিয়া বৰ্তমান।
ঘৰত যাওঁ আপলোড কৰোঁ অলপ পিছত দি আছোঁ ভিডিঅ' আহিম তেতিয়া দি যাম হ'ব এতিয়া মই চেক কৰিম যায় কেনে মানে ভিউটো কেনেকুৱা আহিছে ন ভিউ চেক কৰিম তাৰপিছত এডিট কৰিম অলপ চলপ কিবা কিবি তাৰপিছত আপলোড কৰি দিম আৰু ঠিক আছে দিম দিয়ক হা নম্বৰটো নাজানো নহয় চ' জাষ্ট নাও মই ঘৰ আহি পাইছোঁ বৰ্তমান এতিয়া মই ভিডিঅ' কোৱালিটিটো চেক কৰিম চেক কৰি কেনে যদি ভাল লাগে মই এইটো আপলোড কৰিম চ' ভিডিঅ'টো মই এইখিনিতে এণ্ড কৰিছোঁ বাৰু এণ্ড কৰি কেনে আপোনালোকক লগ পাম নেক্সট ব্লগিঙত অ'কে চ' গুড বাই